Hello everyone, welcome back to my channel Vidyarthi Assam মই প্ৰিয়াংকা সো আশা কৰিছো আপোনালোক সকলে ভাল আছে বিকজ যিমান আমাৰ এই কেদিন যি মানে বতৰ বেয়া গৈছে সো সকলোৱে চাগে ভালেই আছে আশা ৰাখিছো আৰু আৰু এইবিলাক বহুত প্ৰবলেমছৰ কাৰণে ময়ো মানে কেইদিন মানৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই সো মোৰ ভিডিঅ'ছ খিনি আহি আছে আর এতিয়া মই জিওগ্ৰাফিৰ ফাৰ্স্ট চেপ্টাৰটো ষ্টাৰ্ট কৰিছো আশা কৰিছো আপোনালোক সবে ভিডিঅ'টো চাব আৰু প্লিজ প্ৰথমৰ পৰা একে লাষ্টলৈকে ভিডিঅ'টো চাব আৰু প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ অবভিয়াছলি সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো সো আজি মই এই জিওগ্ৰাফিৰ ফাৰ্স্ট পাৰ্টটো আগতে আহিছে তো আজি সেকেন্ড পাৰ্টটো মই ডিসকাস কৰিবলৈ গৈ আছো সো আজিৰ পইণ্টটো হৈছে সম্পদৰ অৰ্থ আৰু গুৰুত্ব মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলে যে কি কৈছে প্ৰথম লাইনটো যে মানুহৰ মানে আমাৰ জীৱনটো চলাৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু আছে সো সেইবিলাকে হৈছে কি সম্পদ তেনেকে আমি ক'ব পাৰো যে আমাৰ খোৱা বোৱাৰ বস্তুই কোৱা যেনেকে পিন্ধাৰ কাৰণে কাপোৰ থাকাৰ কাৰণে বাসস্থান সো এইবিলাক যেহেতু বহুত প্ৰয়োজনীয় বস্তু সেইবিলাকে কি বুলি কোৱা হৈছে সম্পদ বুলি কোৱা হৈছে পৃথিৱীৰ বুকুত থকা বায়ু পানী সূৰ্যৰ ৰশ্মি মাটি গছ-গছনি ফল-মূল খনিজ পদাৰ্থ আদি আটাইবোৰে মানুহৰ বাবে লাগতিয়াল তো অবভিয়াছলি বায়ু কোৱা পানী কোৱা সূৰ্যৰ ৰশ্মি কোৱা মাটি গছ-গছনি ফল-মূল আদি কৰি প্ৰতিটো বস্তুৱে কি আমাৰ বহুত লাগতিয়াল বস্তু হেহে এইবোৰ সম্পদ তো অবভিয়াছলি এইবোৰক কি বুলি কোৱা হৈছে সম্পদ বুলি কোৱা হৈছে এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰ পৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে তো এইবিলাক বস্তু আমি কি কৰো যে আমাক কোনে দিয়ে প্ৰকৃতিয়ে দিয়ে যে এই যে বায়ু বা তুমি ফল-মূলৰ কথা কোৱা শাক-পাচলি কোৱা আমাৰ খনিজ সম্পদৰ কথা কোৱা গছ-গছনি পানী মাটি গোটেইখিনি বস্তু কোনে দিয়ে আমাক প্ৰকৃতিয়ে দিয়ে প্ৰকৃতিৰ পৰা লাভ কৰা এই সম্পদবোৰ মানুহে নিজৰ শক্তি বিদ্যা বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে তো অবভিয়াছলি প্ৰকৃতিয়ে খালিটো দিলে নহব হেতু কেনেকে ব্যৱহাৰ কৰিম ক'ত ব্যৱহাৰ কৰিম সেইখিনি বস্তু আমি নিজৰ বিবেক বুদ্ধি বিদ্যা শক্তি দ্বাৰা আমি কি কৰো সেইখিনি বস্তু কোনটো ক'ত প্ৰয়োগ কৰিব লাগিব সেইখিনি বস্তু আমি তেনেকে মিলাই লওঁ যেনেকে আমি মাটি এতিয়া আমাৰ তেনেকা আমাৰ বুদ্ধি আছে কাৰণে মাটিটো আমি কিহৰ কাৰণে ইউজ কৰো খেতি বাতি কৰো বা আমি থাকাৰ কাৰণে বাসস্থান বনাও মাটিটো আমি নাখাও ঠিক তেনেদৰে যেনেকে আমি খেতি বাতি কৰি কি কৰো যেনেকে শাক-পাচলি হয় তাৰপিছত ফল-মূল হয় তোমাৰ চাউল এইবিলাক সব বস্তু কি কৰো আমি সেইখিনি কি আমাৰ বুদ্ধিৰে প্ৰয়োগ হোৱা প্ৰকৃতিয়ে আমাক দিছে বাট আমিও তাত কি কৰিছো নিজৰ বিবেক বুদ্ধিখিনি লগাইছো এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্ৰয়োজন খাদ্য আশ্ৰয় আৰু বস্ত্ৰকে ধৰি অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়ন সম্ভৱ হৈছে যে তিনটা বস্তু আমি সদায় আগত বা আমি সৰু থাকোতে তোমালোকে হয়তো পাইছা কিতাপত যে আমাৰ প্ৰধান প্ৰয়োজনীয় বস্তু তিনটা কি কি অন্ন বস্ত্ৰ আৰু বাসস্থান অন্ন মিন্স খাদ্য বস্তু তাৰপিছত বস্ত্ৰ মানে কাপোৰ আমাৰ লাষ্টটো থাকাৰ কাৰণে এণ্ড থাৰ্ড নম্বৰটো আছে কি বাসস্থান য'ত আমি থাকিব পাৰিম সো এই তিনটা বস্তু বাহিৰেও কি হৈছে বেলেগ বেলেগ এই পৃথিৱীতটো বহুত ধৰণৰ বস্তু আছে সো প্ৰতিটো বস্তুকে আমাৰ কি কৰিছো আমি লাগতিয়াল বুলি মানে উন্নয়ন মানদণ্ডৰ উন্নয়ন সম্ভৱ হৈছে যে এইবিলাকৰ বাহিৰেও বেলেগ বেলেগ বস্তুবিলাকক কিন্তু আমি ইউজ কৰি আছো বা আমাৰ প্ৰয়োজনীয়তাৰ ভিতৰত সোমাই লৈছো কিন্তু মন কৰিবলগীয়া যে পৃথিৱীত পোৱা যিকোনো বস্তুৱে সম্পদ নহয় তো অবভিয়াছলি যেনেকে কৈছে যে পৃথিৱীত পোৱা সকলো বস্তু কিন্তু সম্পদ নহয় প্ৰখ্যাত অৰ্থনীতিবিদ জিমাৰ মানৰ মতে সম্পদ হবলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব তো অবভিয়াছলি কি কৈছে সম্পদ হবলৈ গলে বস্তুটো কি থাকিব লাগিব এটা হৈছে কাৰ্যকাৰিতা আৰু দেন আৰু এটা কৈছে কি উপকাৰিতা যে হেতুৰ কাৰণে আমাৰ কি উপকাৰ হৈ আছে
আৰু তাক আমি কেনেকে কাৰ্যকাৰিতা বুলি ক'লে যে আমি কেনেকে সেইটো কি ধৰণে ইউজ কৰিব পাৰি, এই দুটা বস্তু কিন্তু সম্পদ হ'বলৈ হ'লে কাৰ্যকাৰিতা আৰু উপকাৰিতাটো মেইনলি থাকিব লাগিব। এই দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থ সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। যে এই দুটা বস্তু থাকিলেহে কি হ'ব, সম্পদৰ মানৱ কল্যাণ, মানুহৰ কল্যাণৰ কাৰণে সেইখিনি বস্তু ইউজ হ'ব, এণ্ড দেন কি হৈছে আৰ্থ সামাজিক, যে আমাৰ ইকনমি কোৱা সমাজৰ কাৰণে কোৱা সেইখিনি প্ৰয়োজ্য হ'ব। সেয়েহে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তো কি কৈছে, সম্পদ হৈছে ইয়াৰ মানে মানৱ সমাজৰ উন্নয়নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। উল্লেখযোগ্য যে প্ৰকৃতি, মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতে একোটা সম্পদৰ সৃষ্টি হয়। ফাৰ্ষ্ট কি কৈছে, প্ৰকৃতি, ছেকেণ্ড মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তি, তিনিটা বস্তু মিলিহে কি হয়, সম্পদৰ মানে উৎপাদন হয় বা সম্পদৰ সৃষ্টি হয়। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত, এটা হৈছে সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে। তো আমি কি পালো যে মানুহ সম্পদৰ লগত কেই ধৰণে জড়িত, দুই ধৰণে, এটা হৈছে সম্পদৰ উৎপাদক আৰু এটা হৈছে সম্পদৰ উপভোক্তা। মানুহৰ প্ৰয়োজনীয় বস্তু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছিভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয়। তো অবভিয়াসলি এইটো আমি জানো যে মানুহৰ যিখিনি প্ৰয়োজনীয় যিখিনি বস্তু, আমাৰ যিখিনি লাগতিয়াল বস্তু সম্পদে যদিও আমাক প্ৰকৃতিয়ে যদিও আমাক দিয়ে, কিন্তু সেইখিনি কেনেকে ইউজ কৰিম বা সেইটো কেনেকে আমি ইউজেবল কৰি উঠাম, সেইটো কিন্তু আমাৰ মানুহে সৃষ্টি কৰে। তদুপৰি প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন কৰা হয়। যে সামগ্ৰী, প্ৰকৃতিয়ে যিখিনি সামগ্ৰী আমাক দিছে সেইখিনি বস্তু কেনেকে কাৰ্যকৰী হ'ব, সেইটো দি কি কৰিম কি নকৰিম, বা তাৰ উপকাৰিতাটো, সেইটো কৰিলে এইটোৰ লগত কি কৰিলে আমাৰ উপকাৰ হ'ব বা কি কৰিলে আমাৰ অপকাৰ হ'ব, এইখিনি বস্তু কিন্তু ওলোৱা কামখিনি কোনে কৰে, মানুহে কৰে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। অৰ্থাৎ প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ যেনে প্ৰযুক্তি, ঘৰ দুৱাৰ, ৰাস্তা ঘাট, উদ্যোগ কাৰখানা, স্কুল কাৰ্যালয়, কৃষি কাৰ্যৰ সঁজুলি, যান বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে। সেয়েহে এনে সম্পদক মানৱসৃষ্ট সম্পদ বোলা হয়। তো এইটোক আমি মানৱসৃষ্ট সম্পদ বুলি কিয় কওঁ, বিকজ চোৱা আজিকালি যিমান স্কুল কোৱা, কলেজ কোৱা, বা তোমাৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট কোৱা, যান বাহন কোৱা, কৃষি কাৰ্যৰ সঁজুলি, যিখিনি বস্তু আছে সেইখিনি বস্তু কিন্তু কোনে মানে বনাইছে, সেইখিনি কিন্তু মানুহে ওলাইছে। অবভিয়াসলি প্ৰকৃতিয়ে আমাক দিছে, দিলে কি হ'ব, সেইটোক কেনেকে আমি ইউজ কৰিম, কেনেকে সেইটোক আমি ইউজেবল কৰি উঠাম, সেই গোটেইখিনি বস্তু কিন্তু আমাৰ মানুহে। সেইকাৰণে এইটোক কি বুলি কোৱা হৈছে, মানৱসৃষ্ট সম্পদ বুলি কোৱা হৈছে। তদুপৰি সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহো এক প্ৰকাৰৰ সম্পদ, যাক মানৱ সম্পদ বুলি কোৱা হয়। তো অবভিয়াসলি যিহেতু মানুহে এইবিলাক বস্তু বনাই আছে, তো সেইকাৰণে ইয়াক কি সম্পদ বুলি কোৱা হয়, মানুহকো মানৱ সম্পদ বুলি কোৱা হয়। মন কৰিবলগীয়া যে প্ৰাকৃতিক আৰু মানৱসৃষ্ট সম্পদৰ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ চাহিদাৰ পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিৰ উন্নয়নৰ ওপৰত। সেয়ে একেটা সম্পদৰে অৰ্থ, ঠাই আৰু সময় ভেদে বেলেগ বেলেগ হ'ব পাৰে। তো খালি বস্তুখিনি থাকিলে নহ'ব, সেইখিনি কিন্তু পৰিৱৰ্তনো হয়। মানুহে যে এটা বস্তু এবাৰ বনাইছে, বনাই পেলাই থৈ দিছে, তেনেকুৱা নহয়। সেইখিনি বস্তুৰ মাজত কি হয়, অবভিয়াসলি কিবা কিবা নতুন নতুন বস্তু আহি জড়িত হয়। সময়ৰ পৰিৱৰ্তন, সময়ৰ লগে লগে কি হয়, বস্তুৰো কি হয়, পৰিৱৰ্তন হয়। সম্পদ পৰিৱৰ্তনশীল, তো সেইকাৰণে কি কৈছে, সম্পদ কি পৰিৱৰ্তনশীল।
আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহলেও বা মানুহৰ বাবে অপকাৰী হলেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়ে মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। তো হ'ব পাৰে এনেকুৱাও কিবা বস্তু আছে যে এতিয়া আমাৰ তেনেকুৱা ইউজেবল নহয়, যে আমাৰ ইমান নালাগে, হ'ব পাৰে বা আমাৰ কাৰণে অপকাৰী, কিন্তু সেইটো যে ইন ফিউচাৰ গৈ পেলাই যে আমাৰ কাৰণে সেইটো নালাগিবই তেনেকুৱা কোনো কথা নাই। তো কাৰণ তেতিয়া হ'ব পাৰে আমাৰ কাৰণে সেইটো বহুত ইউজেবল বস্তু হৈ যাব পাৰে। এনে সামগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। যে কি কৈছে, এই যে এনেধৰণৰ সামগ্ৰীসমূহ যিবোৰে মানে কোনো আমাৰ উপকাৰো কৰা নাই বা আমাৰ কোনো অপকাৰো কৰা নাই, বস্তুটো যিহেতু এতিয়ালৈকে হয়তো বনোৱা হোৱা আছে কিন্তু আমাৰ কোনো উপকাৰ মানে কোনো কামতো অহা নাই বা আমাৰ কোনো অপকাৰো কৰা নাই, সেইবিলাক বস্তুকে কি বুলি কোৱা হয়? নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। অবভিয়াছলি যেতিয়া কয়লাটো কি আজিৰ পৰা আছে নেকি, বা যিমান দিনৰ পৰা মানুহে ইউজ কৰি আছে সিমান দিনৰ পৰা আছে নেকি? নহয়, যিহেতু প্ৰকৃতিখিনি বস্তুটোতো অবভিয়াছলি আগৰ পৰাই আছে, কিন্তু সেইটো যে অবভিয়াছলি ন, সেইটো পিছত গৈ পেলাইতো কামতো আহিছে। তেতিয়া সেই যে যিখিনি বস্তু মানে যেতিয়ালৈকে মানে মানুহে জানা নাছিলে যে এইটো দি কি কৰিব লাগিব, এইটো উপকাৰিতা কি বা অপকাৰিতা কি, সেইটোকে কি হৈছে, সেইবিলাক কি সামগ্ৰী বুলি ধৰা হৈছে? নিৰপেক্ষ সামগ্ৰী। আনহাতে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলা হয়, আৰু যিকেইটাই কি কৰে? অপকাৰ কৰে, সেইবিলাকক কি বুলি কোৱা হয়? প্ৰতিৰোধক। উদাহৰণস্বৰূপে অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি একোটা প্ৰতিৰোধক। অৱশ্যে যিখিনি মাটি অনুৰ্বৰ, ঠিক আছে, তাত উৰ্বৰতা নাই বা য'ত মানে বানপানী জৰ্জৰিত যিখিনি অঞ্চল, তো সেইবিলাক কি কৰে? আমাক অপকাৰহে কৰে। বানপানী হলে এতিয়া যিহেতু তোমালোকে এতিয়া নিউজত দেখা পায়ে আছা, এই যে চাইক্লনৰ কাৰণে বহুত জেগাত কি হৈছে, অসমৰ বানপানী ষ্টাৰ্ট হৈ গৈছে। অবভিয়াছলি বানপানী আহিলে যোন মানে মানুহবিলাকৰ মানে এইবিলাক ফেচ কৰিব লগা হয়, তেওঁলোকৰ যে কিমান যে প্ৰব্লেমছ হয়, মইতো ভাবো যে তেওঁলোকেহে জানিব। আমিতো দূৰৰ পৰা চাই আৰু কি গম পাম? নিজৰ ঘৰ মাটি ভেটি চব এৰি পেলাই ওলাই আহিব লগা হয়, খোৱা বোৱাত প্ৰতিটো বস্তুৰ কোনো ঠিক ঠিকানা নাই। চ' অবভিয়াছলি সেইবিলাক বস্তুই কি? প্ৰতিৰোধক। এইখিনিতে উল্লেখযোগ্য যে পশ্চিমবংগত সঘনে বানপানীৰ সৃষ্টি কৰা দামোদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা নকৰালৈকে দামোদৰ নদীক প্ৰতিৰোধক হিচাপে গণ্য কৰা হয়। তো কি কৈছে? পশ্চিমবংগ মিনছ ৱেষ্ট বেংগলত এটা কি আছে যে বানপানী হয় কোনটো নদীৰ ওচৰত? দামোদৰ নদীৰ ওচৰত। চ' সেই নদীটোৰ ওচৰত যেতিয়ালৈকে মানে জলবিদ্যুৎ শক্তি উৎপাদন কৰা বা জলসিঞ্চনৰ ব্যৱস্থা নকৰা হয়, যেতিয়ালৈকে কৰা নহব তেতিয়ালৈকে সেইখিনি জেগাক কি বুলি কোৱা হ'ব? প্ৰতিৰোধক অঞ্চল। গতিকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী মানুহৰ সুপ্ৰচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। চ' তেনেকুৱা বহুত বস্তু আছে যিবিলাক নিৰপেক্ষ প্লাছ কিছুমান বস্তু আছে যিবিলাক প্ৰতিৰোধক। সেইবিলাক বস্তু কিন্তু কি হয়? মানুহৰ প্ৰচেষ্টাৰ ফলত কি হয়? সম্পদলৈ পৰিৱৰ্তন হয়। সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্ৰী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে। অবভিয়াছলি যিহেতু পৰিৱৰ্তন হৈ আছে, ঠিক আছে, পৰিৱৰ্তন হৈ আছে, সেইটো কাৰণে কিন্তু প্ৰতিটো বস্তুৱে যোনটো আগত হ'ব পাৰে আমাৰ কাৰণে বেয়া আছিলে, হ'ব পাৰে আজিকালিৰ দিনত সেইটো বস্তুটো আমাৰ বহুত ইম্পৰ্টেণ্ট বস্তু হৈ পৰিছে। ঠিক আছে, চ' এইখিনি বস্তু কি হৈছে? প্ৰতিটো বস্তুৱে কি নিষ্ক্ৰিয় বুলিও কৈছে, আকৌ প্ৰতিটো বস্তুক কি হৈছে? প্ৰতিৰোধক বুলিও কোৱা হৈছে। অৰ্থাৎ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন হয়।
যেহেতু সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে কি হয় ইয়াৰ ব্যৱহাৰটো চেঞ্জ হ'ব, কেনেকে ইউজ কৰিব লাগিব, কেনেকে বস্তু বনাব লাগিব, কেনেকে প্ৰতিটো বস্তুৰে কি হয় চেঞ্জেবল হয়। উল্লেখযোগ্য যে বহু ক্ষেত্ৰত সম্পদ আৰু সম্পত্তি একে বুলি গণ্য কৰা হয়। সো ইয়াত কি কৈছে যে বহুত জায়গাত কি কৰে সম্পদ আৰু সম্পত্তিক এক বুলি কোৱা হয়। কিন্তু অৰ্থনৈতিক সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰী বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয়। বাট কি হৈছে যিবিলাক বস্তু অৰ্থনৈতিক মূল্য আছে, মানে যিবিলাক বস্তু আমি টকা পইচাৰে আমি কিনিব পাৰি, সেইবিলাক বস্তুকে কি কোৱা হৈছে সামগ্ৰী বুলি কোৱা হৈছে। মন কৰিবলগীয়া যে ব্যৱহাৰৰ উপযোগী হোৱাৰ উপৰি সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। যেনে ভূমি, ঘৰ-দুৱাৰ, যন্ত্ৰপাতি, কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি, ইয়াৰ বজাৰ মূল্য আছে। তো অবভিয়াসলি যে কি সম্পত্তিটো এনেকুৱা বস্তু কি যোনটোক আমি এজনৰ পৰা আৰু এজনলৈ যদি যায় সেইটো বস্তু কি হয় যে মূল্যৰ দ্বাৰা আদান প্ৰদান কৰিব পাৰি। অবভিয়াসলি মোৰ তাত আজি মাটি আছে, মই মাটিটো বেচিলে অবভিয়াসলি মই পইচা পাম। মোৰ যিমান পইচা মই ডিমান্ড কৰিম সিমান পইচা মই পাম। তেতিয়া মোৰ সম্পত্তিটো সেইটো বেলেগৰ সম্পত্তি হৈ যাব, হ'ব নে নাই? সম্পত্তি বস্তুটো কি হয় মানে মূল্যৰে কৰা হয়, যেনেকে মাটি কোৱা, ঘৰ দুৱাৰ কোৱা, তোমাৰ যন্ত্ৰপাতি কোৱা, প্ৰতিটো বস্তু। কিন্তু সূৰ্যৰ ৰশ্মি, বায়ু, পানী, মৃত্তিকা, নদী, হ্ৰদ, শিক্ষা, সামাজিক অনুষ্ঠান, উপযুক্ত চৰকাৰ, জনস্বাস্থ্য আদিক সম্পত্তিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা নহয়। অবভিয়াসলি ইয়াত কিন্তু বহুত ইম্পৰ্টেণ্ট এটা কথা কৈছে যে সূৰ্যৰ ৰশ্মি আমি টকা দি কেতিয়াও কিনিব নোৱাৰো। এই যে কেইদিন ধৰি যে অবভিয়াসলি বৰষুণ হৈ আছে, ইমান ধুমুহা বতাহ হৈ আছে, ইমানটো মানে বিলিয়নিয়াৰ্ছ আছে, সিহঁতে কি পইচা দি পেলাই সূৰ্যৰ ৰশ্মিটো কিনি আনিব পাৰিছে? কোনেও নোৱাৰিব। প্লাছ কি কৈছে বায়ু, পানী, মৃত্তিকা। অৱশ্যে তোমালোকে পানী বুলি ক'লে এতিয়া ক'ব পাৰা মেম পানীটো আমি কিনিও খাওঁ, সেইটো ফিল্টাৰ্ড কৰা পানী, বাট তোমাৰ পানী কিনিব নালাগে, ঠিক আছে? পানীটো কোনো মানে সম্পত্তি নহয়, সেইটো আমাৰ সম্পদ হয়। নদী, হ্ৰদ এইবিলাক আমি কিনো। শিক্ষা, ইয়াত বহুত ধুনীয়া এটা ৱৰ্ড এটা মই বহুত দিনৰ মূৰত এটা ৱৰ্ড এটা পালো এনেকুৱা যে শিক্ষা আমি কেতিয়াও কিনি ল'ব নোৱাৰো। তোমালোকে হ'ব পাৰে ক'ব পাৰা যে মেম অবভিয়াসলি আমিতো কিনি লৈ আছো, কেনেকে মানে যে আমি স্কুলত এডমিশ্যন লওঁ বা টিউশ্যন যদি কৰো আমি তাত ফিজ দিওঁ, বাট এটা কথা কি সেই ফিজ এইটো এটা বস্তু থাকি যিকোনো এটা বস্তু চলিব হলে ন আজিকালিৰ দিনত কি লাগে যে এটা এমাউণ্ট এটা লাগে। এটা শিক্ষানুষ্ঠানো চলিব হলে এটা এমাউণ্ট এটা লাগে, সেইটো হৈছে শিক্ষানুষ্ঠানটো চলাৰ কাৰণে তাত টিচাৰ্ছ লাগিব বা বহুত বস্তু লাগে। এখন শিক্ষানুষ্ঠান চলাবলৈ খালি টিচাৰ্ছ থাকিলে নহব, বহুত বস্তু লাগে, টেবল চেয়াৰ কোৱা, ব্লেক বোৰ্ড কোৱা, বহুত বস্তু লাগে, ঠিক আছে? সেইবিলাক জানা। বাট যোনটো শিক্ষা তোমালোকে পাই আছা সেইটো কিন্তু তোমালোকে কিনি লোৱা নাই বা কোনেও বিক্ৰী কৰিব নোৱাৰিব, সেইটো ভুল কথা। শিক্ষা। দেন কৈছে সামাজিক অনুষ্ঠান, এই যে সামাজিক অনুষ্ঠান বিলাক সেইবিলাক কিন্তু কেতিয়াও পইচা দি কিনিব নোৱাৰে। উপযুক্ত চৰকাৰকো আমি কেতিয়াও কিনি ল'ব নোৱাৰিম। জনস্বাস্থ্য, এইবিলাক বস্তু কি কৰিব নোৱাৰো আমি কেতিয়াও কিনি ল'ব নোৱাৰো, সেইকাৰণে এইবিলাক বস্তু সম্পত্তিত নপৰে। কাৰণ ইয়াৰে কিছুমান অপৰ্যাপ্ত আৰু আন কিছুমান হস্তান্তৰ নহয় আৰু বজাৰৰ মূল্য নাই। এইবিলাকৰ কি নাই? অপৰ্যাপ্ত আৰু কিছুমান মানে হস্তান্তৰ নহয় আৰু এইবিলাকৰ কোনো বজাৰ মূল্য নাই, ঠিক আছে? গতিকে সকলোবোৰ সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহবও পাৰে। কি কৈছে? সকলো সম্পত্তি সম্পদ হব পাৰে, কিন্তু সকলো সম্পদ সম্পত্তি নহব পাৰে, ঠিক আছে? তদুপৰি সম্পদৰ জৰিয়তে মানৱ জাতীয় কল্যাণ হয়। কি হৈছে? সম্পদৰ জৰিয়তে কি হয়? মানৱ জাতিৰ কি হয়? কল্যাণ হয়। কিন্তু সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ বা অপকাৰ দুটা হ'ব পাৰে। অবভিয়াসলি সম্পত্তিৰ দ্বাৰা উপকাৰো হ'ব পাৰে, অপকাৰো হ'ব পাৰে,
ঠিক আছে এতিয়া আমি যদি ভাল শিক্ষা পাওঁ এটা জায়গাৰ পৰা যদি আমি ভাল শিক্ষা পাওঁ তাত পৰা আমাৰ কি হ'ব উপকাৰ হ'ব বা আমি যদি কোনোবা এনেকা এটা জায়গাত গৈছো যত আমাক সমাজটোক কেনেকে নষ্ট কৰিব লাগে তেনেকা শিক্ষা দিয়া মানে দি আছে বা তেনেকা বহুত আজিকালি বহুত বেয়া তোমাৰ নে এইবিলাক বস্তু ওলাইছে খোৱাৰ কাৰণে সেইবিলাক আমাক ডিস্ট্ৰিবিউট কৰি আছে তো অবভিয়াসলি হেতুৰ পৰা কি হ'ব অপকাৰ হ'ব তেনেকা শিক্ষাৰ পৰা কি হ'ব অপকাৰ হ'ব আৰু যত আমাক ভাল শিক্ষা দি আছে দুটা ভাল কথা আমাক জানিবলে যত্ন কৰি আছে তো অবভিয়াসলি তাৰপা আমাক কি হ'ব উপকাৰী হ'ব উদাহৰণস্বৰূপে বজাৰ মূল্য থকা বিষ ৰাসায়নিক কীটনাশক দ্ৰব্য আদি সম্পত্তি এই যে বজাৰত যে বিক্ৰী হয় বিষটো কি একচুয়ালি কি যে কিবা আমাক অনিষ্ট কৰা যে পোকা মাকৰ এইবিলাক মাৰাৰ কাৰণে বা কীটনাশক ৰাসায়নিক কীটনাশক দ্ৰব্যবিলাক যিবিলাক আছে এই যে আমাৰ গছ বিলাক খাই পেলাই এইবিলাক পোক চুক বিলাক সো হেতুক আমি যদি হেতু কামৰ কাৰণে ইউজ কৰো হেতু কি আমাৰ উপকাৰ কৰিব তেনেকে আমাৰ যেনেকে খেতি পথাৰটোতো দিয়ে আৰু নহলে বহুত পোকে কি কৰে আমাৰ খেতি নষ্ট কৰি দিয়ে সো হেতু কি হয় আমাৰ উপকাৰ হয় বাট এইবিলাক বস্তুই যদি কোনোবা মানুহে যদি সেৱন কৰে মানে মানুহ এটাই যদি ইউজ কৰে তো অবভিয়াসলি এটো আমাৰ কি হ'ব অপকাৰ হ'ব কিন্তু এইবোৰ সেৱন মানুহৰ বাবে অপকাৰী বা বিপদজনক তো অবভিয়াসলি মই যোনটো কথা কলো এইটো কীটনাশক দ্ৰব্য যিহেতু বা তোমাৰ বিষ যিহেতু সেইবিলাক যোনটো কাৰণে বনোৱা হৈছে তাত দিলে তাৰ উপকাৰে হ'ব কিন্তু যদি মানুহে ইউজ কৰে তো অবভিয়াসলি তাৰ অপকাৰে হ'ব তাৰ মৃত্যু হ'ব পাৰে তাৰ বহুত ধৰণৰ আৰু বেমাৰ হৈ যাব পাৰে বডিটোত হেয়ে এনেবোৰ সামগ্ৰী সম্পদ নহয় সো কি কৈছে এইবিলাক সামগ্ৰী কি নহয় সম্পদ নহয় সো আজি ভিডিওটোত ইমানলৈকে আজি ভিডিওটোত আমি ডিসকাস কৰিলো এই সম্পদৰ অৰ্থ আৰু গুৰুত্ব সম্পদটো কি বা সম্পত্তি কি সম্পদ আৰু সম্পত্তিৰ মাজৰ যিটো ডিফাৰেন্স আমি আজি গম পালো আশা কৰিছো ভিডিওটো তোমালোকৰ সকলোৰে হেল্পফুল হ'ব so please do like comment and share my video and don't forget to subscribe my channel thank you so much because মই বিশ্বাস কৰো আজিৰ শিক্ষা আমাৰ ভৱিষ্যত thank you নমস্কাৰ